নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আকবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ। বন্ধুসকল, সদায় দৰে আজিও কৈ দিছো ভিডিঅ'টো আৰম্ভ নকৰাৰ আগতে যে ভিডিঅ'টো সম্পূৰ্ণৰূপে এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণে বনাইছে, অকণমান ধেমালি কৰিব বনাইছে, অকণমান জমনি কৰিব বনাইছে। সেইকাৰণে কোনো যাতে চিৰিয়াছলি নোলোৱা, একেবাৰে নোলোৱা। আৰু বাকী একো নকওঁ, ভিডিঅ'টো চাওঁ ব'লা। সো বন্ধুসকল, শুনা পাইছো মাৰ্কেটত বোলে এটা নতুন ব্লগাৰ আহিছে। সো বলক ভিডিঅ'টো চাওঁ। धमाका वीडियो बनाने को है तो चले शुरू करते हैं आज का वीडियो। चलिए लाइक करो, शेयर करो, सब्सक्राइब करो। चलिए शुरू करते हैं आज का वीडियो। शुरू करते हैं आज का वीडियो। बोलो बॉस का मतलब मजा का बड़ा पैसा है। देख बॉस वीडियो इतना बड़ा वीडियो धमाका। ये क्या है? ই পাৰিছে ন? অ দাদা পাৰিছে। এনেকুৱা লাগিছে ডিম্পুদাৰ ভাত মৰিল আৰু। হয়, তুমি ভ্লগ বনাইছা, বনোৱা, আমিও সাপোৰ্ট কৰিম, কিন্তু ভ্লগৰ নামত নিজকে কষ্ট কিয় দিছা? এছবিডাল লেম্বৰগিনি আহি চেপি থৈ যাব। তেওঁ যিয়ে নহওক বন্ধুসকল, ল'ৰাটোৱে কষ্ট কৰিছে আৰু তোমালোকে সাপোৰ্ট কৰিবা, কৰিবই লাগিব, কাৰণ যাতে অহা দিনত ই এটা আইফোন 14 Pro Max কিনিব পাৰে ভিডিঅ' ষ্টেবিলাইজেশ্যনৰ কাৰণে। কিন্তু পিছে ইয়াক দেখি এনেকুৱা লগা নাই যে ইয়াক আইফোন 14 Pro Maxেও ৰখাব পাৰিব। এটা ভিডিঅ' চোৱাৰ আগতে তোমালোকে কি এক্সপেক্ট কৰা, বিশেষকৈ এনেকুৱা থাম্বনেইল দেখিলে? ফেদা খাইটি গান বনাইছে এইগিলা। আৰে ভাই, ভিডিঅ' খুলি পিনে ইমান বেয়া গালি শুনিব পাইছো ন, মৰি যাম নিচিনা লাগিছে। উশাহ নোপোৱা হৈ গৈছো বে মই। মোৰতো এইটো ভাবিয়ে ভয় লাগিছে যে গান বনোৱাজনীৰ বা কি অৱস্থা হয়। ফেদা খাইটি গান বনাইছে এইগিলা। ৰাতি হৈছে মাইনা কি পিন্ধি হৈছে, দুপৰীয়া হৈছে মাইনা গা ধুব সময় হ'ল, বাথৰুমত সোমাইছা মাইনা কি পিন্ধি গা ধুইছা। ৰবা মাইনা, যি গালি পাৰিব আছে পাৰিবা, কিন্তু গানটো মজা লাগিছে দেই। মোৰতো এনেকুৱা লাগিছে তুমি চাগে ইয়াৰফোন লৈ পিনে ভালকে বহুত বাৰ শুনিছা ন, হয়নে নহয় কোৱা? ফেদা খাইটি গান বনাবাৰ জেগা বিচাৰি নাপালি নেকি? না তুই গান বনাবৰ কাৰণে একো ভাষাই নাপালি? হা, কিয় মানুহে বাথৰুমত কি লেংটা হৈ গা ধুই নেকি? তুই কি পিন্ধি গা ধোৱা আমাক কবিচোন। মানুহে ৰাতি কি পিন্ধি ঘুমাই তুই নাজানা নেকি? কিয় তুই কি লেংটা হৈ ঘুমোৱা? হা, তুই গান ভালে ভালে ডিলিট কৰিবি, নহ'লে তোৰ কথা দিগদাৰ আছে, কৈ দিছো। ভাই, গালি মিছাইলৰ নিচিনা কাণত সোমাই গৈছে, নাজানো আৰু কেতিয়াবা ওলাই। সেই ভগৱান, শেষ মই। আচলতে গান মানে কি গান, কাৰ গান, কোনে গাইছে, কোনে বনাইছে, মই সেইবিলাক একো নাজানো। কিন্তু যোনে গানটো গাইছে না, ভাই নে ভণ্টি নে দাদা নে বাইদেউ কোন মই নাজানো, প্লিজ গানটো ডিলিট কৰি দিয়ক। আৰে এক দেখি এনেকুৱা লাগিছে যে এই গান ডিলিট নকৰিলে শেষ কৰি দিব। সেইকাৰণে আপোনালোকৰ ভালৰ কাৰণে কৈছো, কিবা এটা কৰক আৰু ব্যৱস্থা। আৰু চবে ইমান বেয়া বেয়াকে কমেণ্ট কৰিছে কি জানা না, কয় যে আপাগিলানে চাই কিনে ভাল পাব, যে শুনি কিনে ভাল পাব। তোৰ আমাৰ বুঢ়া ভাতাৰগিলানে কৈছে এতিয়া গান শুনি কিনে আপাগিলানে ভাল পাব। কি তাৰ মানে কি আপাগিলান কি বেছি গুণ্ডা নেকি? আৰে কেনেকে গুণ্ডা হ'ব? আৰে কোনোবাইতো ভাল পাব পাৰে ন, তাৰ টেষ্টটো হয়তো তেনেকুৱা হ'ব পাৰে। মই কৈছো আজিকালিৰ দিনত আপাগিলানত কৰি আপিগিলান বেছি গুণ্ডি, গম পাইছা? হা, অ বে মাইনা, আই চাপৰ্ট ইউ। সঁচা কথা কৈছা বে তুমি, হয়। থাং দেচোন, তুই মোৰ কথা শুনা না নুশুনা, তোক ভালে ভালে কৈছো গান ডিলিট কৰিবি, গম পাইছা? আপাগিলানক শুনা নেকি এতিয়া গান? তোৰ গান শুনি কিনে আপাগিলানে 1 ইঞ্চিও ইণ্টাৰেষ্ট নকৰে, গম পাইছা? চলপ 12 ভাটাৰী। হ'ব হ'ব, ডিলিট কৰিব, ইমান টেনশ্যন ল'ব নালাগে। বাপৰে বাপ। গান বনাইছে এইগিলা। ৰাতি হৈছে মাইনা তেতিয়াহ'লে বন্ধুসকল, ভিডিঅ'টো আজি এইখিনিতে সামৰণি মাৰিছো। আৰু যদি বন্ধুসকল তোমালোকে ভিডিঅ'টো চাই ভাল পালা, তেনেহ'লে ভিডিঅ'টো লাইক কৰি যাব, একেবাৰে নাপাহৰিবা। আৰু যদি চেনেলটো আজি প্ৰথমবাৰৰ কাৰণে চাই আছা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষত আছে সেই বেল আইকনটো, সেইটো ক্লিক কৰি অলত ছেট কৰি দিব, একেবাৰে নাপাহৰিবা। আৰু বন্ধুসকল, তোমালোকে লগতে কমেণ্ট বক্সত জনাবা যদি মোৰ ভিডিঅ'ত মানে কিবা ভুল চুল মানে ওলাই আছে। আচলতে মই জানিব বিচাৰোঁ, মোকো সেইখিনি মানে ইনষ্ট্ৰাকশ্যন লাগে আৰু। চ' তোমালোকৰ পৰা এইখিনি এক্সপেক্ট কৰিছোঁ, চ' দিবা আৰু, যাতে মই কিবা ইম্প্ৰুভমেণ্ট কৰিব পাৰোঁ আগন্তুক ভিডিঅ'ত সেইখিনিয়ে। তেতিয়াহ'লে বন্ধুসকল, অতি সোনকালে লগ পাম অন্য এটা ভিডিঅ' সুধিছোঁ। বাই বাই, ষ্টে টিউন, ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।